তো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি কোনো কমেডি ভিডিঅ' নহয়, আৰু আজি আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু যোৱাহে হোৱা নাই। গৈ থাকোঁতে গাড়ীখনে ক'লে যে ইমান দূৰ মই উৰি যাম নেকি, মোক কিবা এটা খাবলৈ দিলোঁ। সেইটো কাৰণে আমি গাড়ীখন তেল অকণ ভৰাই পিনি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এই যে খিৰিকী কিনাৰত বহি পিনি গান এটা লগাই পিনি দৃশ্যবোৰ চাই যোৱা ভাল লাগে ন। অৰিজিত সিং का एक गाना हो जाए तो और मजा आ जाएगा है कि नहीं। গৈছিলোঁ কিন্তু ধূলিখিনিয়ে চব চেচ কৰি দিলে। ঘৰত মোক কৈছিলে পাউদাৰ অকণ সানিবলৈ, কিন্তু মইহে সানিব নহ'লে। সেইটো কাৰণে এতিয়া প্ৰকৃতিয়ে সনাই দিছে। ফাইনেলি আমি লোকেশ্যন আহি পাই গ'লো। পুখুৰীটো কিন্তু বহুত ডাঙৰ আকৌ দেই, ফটো চটো মাৰিবলৈ ধুনীয়া হৈছে। আৰু ইয়াৰ মানুহ চক না, কিমান মানুহ। লাইন পতা কামতে খুব টান। এগছ চাগে মেইন চাকি গছ। বাৰু চাকি তাকি জ্বলাই থাকিম বাৰু, এতিয়া খোৱাটো মেইন নে কি কয়। ৰাইচ খাই লওঁ দেই। ভাবিছিলোঁ ঘৰৰ পৰা জোতা জোৰ পিন্ধি পিনি চাল এটা দিম, কিন্তু কালহে হ'লগে, গোটেই ধূলি লাগি চেচ। মূৰৰ বাকী কিন্তু মোৰ খুবেই প্ৰিয়, কিন্তু কিনিবলৈ পইচাও নাই, দিবলৈ কোনো নাই। এই ফুলজোপা দেখি কিবা এটা ভাল লাগিলে, কিন্তু নামটোহে নাজানো। ভাবিলোঁ পুখুৰীটো কিনে এপাক ঘূৰি দিওঁ। নাৰিকল গছ কিন্তু ধেৰ আছে আকৌ দেই, খাবলৈ ভাল হৈছে। ঘৰলৈ লৈ যাওঁ নি দুটামান। এইখনৰ বাৰু ঘৰলৈ গৈ থাকিলে কেতিয়া পামগে, এমাহ দুমাহ। ভাবিলোঁ ভাতটো খাই লওঁ নে কি কয়। ভোকো লাগিছে, পেটে কৰক কৰক মাতি আছে। ফাইনেলি ঘৰ আহি পাই গ'লো। আজিলৈ বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।